আমি নতুন এটা পাঠলৈ আহিছো। আমি এইটো পাঠত আমি কি কৰিম, আমি নৱম শ্ৰেণীৰ অধ্যায় 3 অণু আৰু পৰমাণু এটমছ এণ্ড মলিকুল অণু আৰু পৰমাণু এটমছ এণ্ড মলিকুল এইটো অধ্যায়ৰ কিছু কথা আমি আলোচনা কৰিম। ছাত্ৰ-ছাত্ৰীসকল, আমি এই বিষয়ে আলোচনা কৰাৰ আগতে পৰমাণু কি, অণু কি, অণু শিকাৰ আগত আমি কি কৰিব লাগিব, পৰমাণু এটম আৰু এইটো কি কয় মলিকুল বুলি কোৱা হয়। এতিয়া এই পৰমাণু কি সেই কথাটো আমি আলোচনা কৰিম। এতিয়া পৰমাণুটো যদি শিকিব যাওঁ তেতিয়াহ'লে আমি কি কৰিব লাগিব, আদিম যুগত এইবিলাকৰ ওপৰত ধাৰণা দিয়া হৈছিলে আৰু সেই ধাৰণাবিলাকৰ কথা আমি কিছু তোমালোকৰ কিতাপত দিয়া আছে, এইবিলাক অলপ পঢ়ি ল'বা। এটা কথা মনত ৰাখিবা যে খ্ৰীষ্টপূৰ্ব 500 শতিকাৰ আগতেই বা 500 শতিকাৰ মানতে কি কৰা হৈছিল যে ভাৰতৰ দাৰ্শনিকবিলাকে কি কৈছিল যে পৰমাণুবিলাক যে অবিভাজ্য কণিকা পদাৰ্থ এটা যে কিছুমান ক্ষুদ্ৰ ক্ষুদ্ৰ কণিকা আৰু অবিভাজ্য কণিকাৰ দ্বাৰা গঠিত, সেই কথাটো ধাৰণা দিয়া হৈছিল। এতিয়া পৰমাণু কি, যে পৰমাণু বা এটম বা পৰমাণু, আচলতে এটম বা পৰমাণু কি, যে যদি কি হয় যে এই সাবস্টেন্সিয়েল যদি কি হয় ভাঙি দেওয়া হয়, দেওয়ার লগে লগে কি হ'ব, এই সৰু সৰু কণিকালৈ বিভক্ত হ'ব আৰু এটা সময়ত কি হ'ব, ই পাউডাৰৰ নিচিনা হৈ যাব। আৰু সেই পাউডাৰৰ কণিকাবিলাকত যদি কি হয় ভাঙি যোৱা যায় এটা সময়ত এনেকুৱা এটা কণিকা পাম যিটো কণিকা আৰু আমি কি কৰিব নোৱাৰো, ভাঙিব নোৱাৰো, আনডিভাইডেবল পাৰ্টিকল কিছুমান পাই যাম আমি। আৰু সেই অবিভাজ্য বা ভাঙিব নোৱাৰা কণিকাবিলাকক কি কোৱা হয়, এটম বা পৰমাণু বুলি কোৱা হয়। মনত ৰাখিবা কিন্তু যে এনেকুৱা পদাৰ্থ এনেকুৱা কিছুমান কণিকা যিবিলাক কণিকা কি কৰিব নোৱাৰো, আমি ভাঙিব নোৱাৰো। কিন্তু আমি আচলতে পৰমাণু বিলাকক যে ভাঙিব পাৰো সেইটো আমি পিছলৈ আলোচনা কৰিম, সেই কথাটো আমি বেলেগ। কিন্তু সদ্যহতে মনত ৰাখিবা কি যে পৰমাণু বিলাক এনেকুৱা পদাৰ্থৰ এনেকুৱা কিছুমান কণিকা যিবিলাক কণিকা কি কৰিব পৰা নাযায়, ভাঙিব পৰা নাযায়। আৰু মলিকুল বা অণুবিলাক হল যে এই পৰমাণুৰ দ্বাৰা গঠিত কিছুমান কি হয় কণিকা, যে পৰমাণু বিলাক লগ লাগি কি হয় কিছুমান নতুন এটা কণিকা সৃষ্টি কৰা হয়, সেইবিলাকক কি কোৱা হয় পৰমাণু বুলি কোৱা হয়। কিন্তু মনত ৰাখিবা ইয়াতে আন এটা কথা যে মলিকুল বা অণু, যে পৰমাণুৰ পৰা কি হয় অণু সৃষ্টি হয়, ঠিক এইটো কথা সঁচা। কিন্তু মনত ৰাখিবা যে কিছুমান পৰমাণু লগ লাগি অণু হ'ব পাৰে, অথবা কি হ'ব পাৰে কিছুমান পৰমাণু একোটা অণু কাম কৰিব পাৰে। যেনেকুৱা ধাতব পৰমাণু বিলাক, ধাতুৰ কথা নিশ্চয় তোমালোকে শুনিছা যে এই ধাতু বিলাক কি হয় একোটা পৰমাণু একোটা অণুৰ কিন্তু কাম কৰে বা মলিকুলৰ কাম কৰে। মনত ৰাখিবা কিন্তু এতিয়া এই পৰমাণু বিলাকে কি কৰে ৰাসায়নিক বিক্ৰিয়াত, এই পৰমাণু বিলাকে কি হয় পদাৰ্থ এটা ৰাসায়নিক বিক্ৰিয়াত কি কৰে অংশগ্ৰহণ কৰে, যে ৰাসায়নিক বিক্ৰিয়াত কি কৰে অংশগ্ৰহণ কৰে। এতিয়া যে এই পৰমাণু বিলাক বা ৰাসায়নিক বিক্ৰিয়াত যে অংশগ্ৰহণ কৰিলে এই ৰাসায়নিক বিক্ৰিয়াটো কি সেই কথাটো আমি অলপ জানিব লাগিব। এতিয়া ৰাসায়নিক বিক্ৰিয়া জনাৰ আগতে আমি কি কৰিব লাগিব, ৰাসায়নিক পৰিৱৰ্তনৰ কথা জানিব লাগিব। ৰাসায়নিক পৰিৱৰ্তন কাক কোৱা হ'ব, যিবিলাক পৰিৱৰ্তন কি হয় মনত ৰাখিবা, যিবিলাক পৰিৱৰ্তনত কি হয় পদাৰ্থৰ এটা মৌলিক ধৰ্ম, পদাৰ্থ এটাৰ কি হয় মৌলিক ধৰ্মকে পৰিৱৰ্তন হয়, তেতিয়া তাক কি কোৱা হ'ব ৰাসায়নিক পৰিৱৰ্তন বুলি কোৱা হ'ব। আৰু ৰাসায়নিক পৰিৱৰ্তনত কি হ'ব পাৰে, তোমাৰ নতুন পদাৰ্থ এটা উৎপন্ন হ'ব, বা তাতে ৰঙৰ পৰিৱৰ্তন হ'ব পাৰে, গেছ উৎপন্ন হ'ব পাৰে, গোন্ধৰ পৰিৱৰ্তন হ'ব পাৰে, তাপ শোষণ হ'ব পাৰে, তাপ উৎপন্ন হ'ব পাৰে, পোহৰ উৎপন্ন হ'ব পাৰে, এনে বিভিন্ন ধৰণৰ প্ৰক্ৰিয়াবিলাক সংঘটিত হয়। আৰু তাতে কি হয় আগৰ বস্তুটো আমি কিন্তু পৰিৱৰ্তন হোৱাৰ পিছত পৰিৱৰ্তন হোৱাৰ আগৰ পদাৰ্থটো কেতিয়াও কিন্তু আমি ঘূৰাই নাপাওঁ। মনত ৰাখিবা কিন্তু এতিয়া এই ৰাসায়নিক বিক্ৰিয়াত কি হয়, আমাৰ ৰসায়নবিদ কি হৈছে 18 শতিকাৰ শেষলৈ কি হৈছিলে ৰসায়নবিদ বিলাকে কিছু মৌল আৰু কি হয় যৌগৰ মাজত পাৰ্থক্য, তাৰ মানে এই মলিকুল অণু আৰু যৌগবিলাক মানে কি হ'ল এই পৰমাণু বা অণু লগ লাগি একোটা কম্পাউণ্ড সৃষ্টি কৰে, এটা জটিল এটা পদাৰ্থ সৃষ্টি কৰে, তাক কি কয় যৌগ বুলি কোৱা হয়। তাক কি কোৱা হ'ব যৌগ বুলি কোৱা হ'ব। আৰু সেই পৰমাণু বা অণু বা আৰু যৌগৰ মাজত ডিফাৰেন্সটো পাৰ্থক্যটো কি হৈছিল 18 শতিকাৰ পিছলৈ কি হৈছিল বৈজ্ঞানিকবিলাকে জানিছিল বা ধৰা পেলাইছিল। তাৰপিছত কি কৰিলে এন্টনি এল লেবচিয়াছে কি কৰিছিলে যে এই পৰমাণু বিলাক বা অণু বিলাকে বা যৌগ যেতিয়া গঠন কৰে, এই যৌগ অণু পৰমাণু বা অণু বিলাক লগ লাগি যেতিয়া কি কৰে এই যৌগ বিলাক গঠন কৰে, এই যৌগ গঠন কৰাৰ সময়ত যি পৰিৱৰ্তন বা যি মাধ্যমত হয় তাক কি কোৱা হ'ব ৰাসায়নিক বিক্ৰিয়া বুলি কোৱা হ'ব। আৰু এই ৰাসায়নিক বিক্ৰিয়াত কি কৰিছিলে দুটা সূত্ৰ দিছিলে বা দুটা তথ্য দিছিলে, যাক কি কোৱা হয়
বিজ্ঞানৰ ৰাসায়নিক বিজ্ঞানৰ ভেটি স্থাপন বুলি কোৱা হয় যে লেবছিয়াছে কি কৰিছিলে ৰাসায়নিক বিক্ৰিয়াত কি কৰিছিলে ৰাসায়নিক বিক্ৰিয়া এটাৰ ভেটি স্থাপন কৰিছিলে আৰু সেই ভেটিটো কি কোৱা হয় আমাৰ ৰাসায়নিক বিক্ৰিয়া কি হয় ৰাসায়নিক সংযোগ বিধি বুলি কোৱা হয় ৰাসায়নিক বিক্ৰিয়াৰ সংযোগ বিধি বুলি কোৱা হয় যে ল অফ কেমিকেল কম্বিনেশন আচলতে ৰাসায়নিক বিক্ৰিয়াৰ নীতি নিয়ম আচলতে আমি ক'ব পাৰো যে ৰাসায়নিক বিক্ৰিয়া কোন কি নীতি নিয়মৰ ওপৰত ভিত্তি কৰি চলে বা ঘটে আৰু তাক কি কোৱা হৈছিলে ৰাসায়নিক সংযোগৰ বিধি তোমালোকৰ কিতাপত কি কৰা আছে ৰাসায়নিক সংযোগৰ বিধি বুলি উল্লেখ কৰা হৈছে ইয়াৰে প্ৰথম বিধিটো দিয়া আছে ৰাসায়নিক ল অফ কম্বিনেশন কেমিকেল কম্বিনেশন বা ৰাসায়নিক সংযোগৰ বিধি তার প্রথম বিধি দিছে ভরণ নিত্যতা বিধি ভরণ নিত্যতা বিধি আসলে এই ভরণ নিত্যতা বিধি কি আমি সেই কথাটা আমি যাম যে ভরণ নিত্যতা বিধি আসলে কি ছাত্র ছাত্রীসকল মনত ৰাখিবা ভরণ নিত্যতা বিধি হল ৰাসায়নিক বিক্ৰিয়াৰ এনেকুৱা এটা বিধি ৰাসায়নিক বিক্ৰিয়াৰ এনেকুৱা এটা নিয়ম যেটো নিয়মত মতে কি হয় যে ৰাসায়নিক বিক্ৰিয়া এটা ঘটাৰ আগত যিমানখিনি তাৰ ভৰ থাকে আৰু ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত ভৰ সদায় কি হয় একে থাকে বুলি কোৱা হৈছে তোমালোকে এতিয়া ভৰ কি তাক জানা নিশ্চয় জানা যে পদাৰ্থ এটা গঠিত হোৱা কণিকাৰ সমষ্টি কি কোৱা হয় ভৰ বুলি কোৱা হয় এতিয়া মই ধৰি ললো ইয়াতে কিছুমান যিকোনো এটা পদাৰ্থ লৈছো মই সাপোজ ইয়াতে 100 গ্ৰাম মান লৈছো 100 গ্ৰাম ইয়াৰ লগত কি আছে আন এটা পদাৰ্থ কি আছে মিহলাই দিয়া হৈছে তাতে কি আছে 50 গ্ৰাম আছে 50 গ্ৰাম মান আছে এটা ইয়াতে মিহলাই দিয়াৰ লগে লগে ইয়াতে ধৰি লোৱা হল ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে কি হৈছে ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হৈছে আৰু সেই ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত এটা ৰাসায়নিক বিক্ৰিয়াটো কি হৈছে কমপ্লিট হৈ গৈছে একদম কমপ্লিট হৈ গৈছে হৈ যোৱাৰ পিছত কি হল ইয়াতে এটা নতুন কিছুমান পদাৰ্থ সৃষ্টি হৈছে নিশ্চয় নতুন পদাৰ্থ কি হৈছে সৃষ্টি হৈছে এই পদাৰ্থটোৰ যদি কি ভৰটো জোখা হয় তেতিয়াহলে কি পাম আমি এই 100 গ্ৰাম আৰু 50 গ্ৰাম মিলি কি হ'ব 150 গ্ৰাম এটা আমি কি পাম আমি 150 গ্ৰাম ভৰটোই পাম অৰ্থাৎ ইয়াৰ পৰা আমি কি ক'ব পাৰো ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ আগত মুঠ যিমান ভৰ আছিল এই 100 গ্ৰাম আৰু এই 50 গ্ৰাম মিলি যিমান আছিল 150 গ্ৰাম আছে এটো কি হৈছে ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত কি হৈছে ভৰটো কি হৈছে 150 গ্ৰামে আছে 150 গ্ৰামে আছে গতিকে ইয়াৰ পৰা কি ক'ব পাৰি যে ৰাসায়নিক বিক্ৰিয়াটা কি হয় বিক্রিয়া সংঘটিত হওয়ার আগত যিমানখিনি ভর পিছত যিমানখিনি ভর থাকে সদায় সমান থাকে অর্থাৎ ভরটো কেতিয়াও কি নহয় রাসায়নিক বিক্রিয়াত কমিও না যায় বাঢ়িও না যায় তোমালোকৰ কিতাপত ইয়াৰ ওপৰত কি হৈছে ক্ৰিয়াকলাপ এটা দিয়া আছে ক্ৰিয়াকলাপটো মই বুজাই দিছো আজি এই ভিডিওত যে তোমালোকৰ কি লব দিছে কপাৰ সালফেট লব দিছে কপাৰ সালফেট লগতে কি লব দিছে কপাৰ সালফেটৰ লগত সোডিয়াম কাৰ্বনেট এতে সোডিয়াম কার্বনেট হল Na CO3 Na2CO3 কপার সালফেট হল CuSO4 এটা হল তোমার রাসায়নিক সংকেত এইবিলাক রাসায়নিক সংকেত মনত রাখি দিবা যে Na2CO3 এতে CuSO4 রাসায়নিক সংকেত বিলাক এতিয়া এতে তোমালোকৰ কিতাপত হতে বেলেগ বেলেগ হিসাবটো দিছে আমি কিতাপলৈ নাযাও আমি সহজ কথাত বুজাই দিম এতিয়া সাপোজ কপাৰ সালফেট ললো মই ললো কিমান 100 গ্ৰাম মান ললো এটো আমি কি হলো 100 গ্ৰাম মানে ললো 100 গ্ৰাম মানে ললো আমি সাপোজ ধৰি লোৱা হল যে কি কৰা হৈছে 100 গ্ৰাম কপাৰ সালফেট লোৱা হৈছে আৰু কি কৰা হৈছে তোমাৰ 100 গ্ৰাম কে সোডিয়াম কাৰ্বনেট লোৱা হৈছে এতে এই দুটাই দ্ৰব্য কি কৰা হৈছে এটা পাত্ৰত লোৱা হৈছে এনেকুৱা এটা পাত্ৰত লোৱা হৈছে পাত্ৰটোৰ এই পাত্ৰটোৰ ভৰ সাপোজ কি কৰা হৈছে 200 গ্ৰাম বুলি ধৰা হৈছে যে 200 গ্ৰাম এই পাত্ৰটোৰ ভৰটো আছে এতিয়া 100 গ্ৰাম কপাৰ সালফেট ইয়াতে দি দিয়া হল 100 গ্ৰাম কপাৰ সালফেট ইয়াতে দি দিয়া হল তাৰ পিছত কি কৰা হল এই 100 গ্ৰাম কি হল সোডিয়াম কাৰ্বনেট এটা দি দিয়া হল দি দিয়াৰ পিছত তেতিয়া মনত ৰাখিবা এতিয়া কি হৈছে বিক্ৰিয়া হোৱাৰ আগত ভৰটো কিমান পাত্ৰৰ ভৰ 200 প্লাস কপাৰ সালফেট 100 প্লাস কি আছে সোডিয়াম কাৰ্বনেট কিমান আছে 100 মোট 400 গ্ৰাম কিন্তু ভৰটো আছে 400 গ্ৰাম এটা গটেখিনি
মিক্স আপ কৰাৰ পিছত মিহলাই দিয়াৰ পিছত কি হ'ল ইয়াৰ ভৰটো জোকা হ'ল সৰি কি হ'ল মিক্স আপ কৰাৰ পিছত এটা ৰাসায়নিক বিক্ৰিয়া সংঘটিত হ'ব এতিয়া হোৱাৰ পিছত কি হ'ল ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত ইয়াতে কি হ'ল ভৰটো এই পাত্ৰটোৰ ভৰটো জোখাৰ পিছত আমি কি পালো আমি 400 গ্ৰামে আমি পাম কিমান পাম আমি 400 গ্ৰামে পাম তেতিয়া ইয়াৰ পৰা আমি কি ক'ব পাৰো যে নিশ্চয় ৰাসায়নিক বিক্ৰিয়া সংঘটিত হোৱাৰ পিছত কি হোৱা নাই ভৰটো কম হোৱা নাই বা বাঢ়িও যোৱা নাই সেই কাৰণে কি কোৱা হয় যে ৰাসায়নিক বিক্ৰিয়াৰ প্ৰথম বিধি যেটা আছিল ভৰ নিত্যতা বিধি এই বিধিৰ মতে কি কোৱা হৈছে যে ভৰ নিত্যতা বিধিৰ মতে ৰাসায়নিক বিক্ৰিয়া এটা ভৰ সৃষ্টি বা কি হ'ব নোৱাৰে বিনাশ হ'ব নোৱাৰে মানে নতুনকে ভৰটো বাঢ়িও যাব নোৱাৰে ভৰটো কি হ'ব নোৱাৰে কমিও যাব নোৱাৰে অৰ্থাৎ ৰাসায়নিক বিক্ৰিয়া এটা সংঘটিত হোৱাৰ আগত যিমান আছিল ভৰ ৰাসায়নিক বিক্ৰিয়া শেষ হোৱাৰ পিছত কি হ'ব ভৰটো কিন্তু কি থাকিব একেই থাকে যাব নিশ্চয় তোমালোকৰ আজি প্ৰথম পাঠত কি হ'ল এইখিনি কথা আলোচনা কৰা হ'ল কি আছিল অণু আৰু পৰমাণু এটা মানে মলিকুল অধ্যায়ৰ কি কৰা যে প্ৰথম আজি ইমানখিনি আলোচনা কৰা হ'ল আমাৰ মোৰ পৰা নতুন নতুন ভিডিঅ' পোৱাৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা লাইক কৰিবা আৰু বেল আইকনটো দবাৰ কাৰণে নেপাহৰিবা ধন্যবাদ